খোৱাপানী সমস্যাকে ধৰি বহু জ্বলন্ত সমস্যাৰ সন্দৰ্ভত আলোচনা কৰিলে মন্ত্ৰী দৈমাৰীয়ে। টুকলগী কাণ্ড এবাৰত হ'বলগীয়া কাৰ্যৰ দুবাৰত সম্পন্ন। বানৰ সময়ত কাজিৰঙাৰ পৰা কাৰ্বি আংলঙৰ বনাঞ্চললৈ অহা বন্যপ্ৰাণীবোৰৰ খবৰ ল'লে বন মন্ত্ৰীয়ে। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। বিশুদ্ধ খোৱাপানী সমস্যা ধৰি জিলাখনৰ বহু দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে জনস্বাস্থ্য কাৰিকৰী খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা উপভোক্তা পৰিক্ৰমাৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে 9 আগষ্টত উপস্থিত হয় কাৰ্বি আংলঙত। বিজেপিৰ মন্ত্ৰী হৈ পোন প্ৰথমবাৰৰ বাবে জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে প্ৰধানকৈ জিলাখনৰ অতি জ্বলন্ত সমস্যাসমূহৰ উপযুক্ত সমাধান সূত্ৰ উলিওৱাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় সচিবসকলৰ উপৰিও বিভাগীয় বিষয়ববীয়াসকলৰ সৈতে পৰিষদৰ আলোচনা কক্ষত আলোচনা বিলোচনা কৰে। উল্লেখ্য যে ইয়াৰ আগতে দুপৰীয়া ডিফু চাৰ্কিট হাউচত সাংবাদিকৰে হোৱা আছতীয়া সাক্ষাৎকাৰত মন্ত্ৰী দৈমাৰীয়ে কয় যে জিলাখনৰ প্ৰত্যেকটো সমষ্টিৰ বাবে 6টাকৈ আঁচনি ধৰা হৈছে। ফ্লৰাইড থকা বুলি ইতিমধ্যে চিহ্নিত হোৱা ঠাইবোৰত আমি নিজে চাম। কাৰ্বি আংলঙৰ খোৱাপানী সমস্যা সমাধানৰ চেষ্টা কৰিম। আন এটাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজে 3 টকাৰ চাউলৰ কাৰ্ড নোপোৱা ব্যক্তিসকলক পোৱাৰ সুবিধা কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ সমস্যাবোৰক সমাধান কৰিবৰ বাবে কাৰ্যালয়ৰ বিষয়ববীয়াৰ লগত আলোচনাত বহিম বুলিও কয়। পথ নিৰ্মাণৰ কামৰ অগ্ৰগতি খৰতকীয়া কৰিবলৈ গৈ 10 আগষ্টৰ আগে আগে পশ্চিম কাৰ্বি আংলঙৰ পথসমূহ মেৰামতিৰ নামত নিম্নমানৰ শিলগুটি ঢালিছিল ঠিকাদাৰে। কিয়নো 10 আগষ্টত পশ্চিম কাৰ্বি আংলঙলৈ ভ্ৰমণৰ বাবে আহিব ৰাজ্যৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত। যোৱা এবছৰ আৰু বৰ্তমানৰ প্ৰায় এমহীয়া কালত পৰিষদত CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়নৰ খাটিয়ান হয়তো ৰাতাৰাতি পথ মেৰামতিৰ কাৰ্য সম্পন্ন কৰি দেখুৱালেহেঁতেন অসমৰ ৰাজ্যপালক বিকাশৰ সুফলা ছবি। কিন্তু অধিক মুনাফা লাভৰ বাবে একেবাৰে নিম্নমানৰ শিলগুটিৰে পথ মেৰামতিৰ কাম কৰিবলৈ গৈ বিপদত পৰে CEM ৰংহাং। এই সন্দৰ্ভত স্থানীয় গয়া ৰাইজ সৰব হৈ উঠাৰ বাতৰি কাট নিউজৰ যোগে সম্প্ৰচাৰ হোৱাৰ পিছত ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ঠিকাদাৰে পূৰ্বে দিয়া শিলগুটিবোৰ উঠাই দিছে। সহকৰ্মী কাট নিউজ চেনেল along Kheroni sarali pe Kheroni labak so adak PWD to warka salam keneng yono kukuthak lar dak pe kapek lang pon det pena fit non pini bangke kontraktor atum pen puthor labak so harlong ka heno mate kaning yono harlong ke war pen ke thoktang adin pen jihut thusi non ake me harlong ke war difan latum kam cheklem thu bomlo lasi kat news pen ajok kontraktor tumta labang so chetheklong pen alang tum পুঠৰ লবংশ কামটা চেক্লেম থুনাং ককলো মিলি বীৰেন সিং হি কাট নিউজ খেৰনি। ইয়াৰ পৰিৱৰ্তে উচ্চমান বিশিষ্ট শিলগুটি দিয়া কাম আৰম্ভ হৈছে। মেৰামতিৰ ব্যয় কমাবলৈ যোৱাৰ পৰিৱৰ্তে একেটা কামৰ ওপৰতে দুবাৰ খৰচ কৰিবলগীয়া হোৱাৰ দৰে চূড়ান্ত টুকলগী কাণ্ড কৰা পৰিলক্ষিত হৈছে। খেৰনিৰ পৰা বীৰেন ইংহি কাট নিউজ। কাৰ্বি আংলঙৰ বনাঞ্চলত বানৰ সময়ত কাজিৰঙা বনাঞ্চলৰ পৰা প্ৰাণৰ মমতাত জাকে জাকে আহি থিতাপি লোৱা বন্যপ্ৰাণীবোৰৰ খবৰ ল'লে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। চিলনীজান কহৰা আদিৰ বনাঞ্চল ভ্ৰমণ কৰি বনাঞ্চল দুটাত থকা বন্যপ্ৰাণীৰ সুৰক্ষা তথা সা সুবিধাৰ বিষয়ে বন বিভাগৰ বিষয়া কৰ্মীসকলৰ পৰা ভূলৈ ঘূৰি যোৱাৰ পথত ডিফু চাৰ্কিট হাউচলৈ আহি ক্ষন্তেক বাহৰ পাতে আৰু কাৰ্বি পৰিষদৰ CEM EM সকলৰ সৈতে চমু আলোচনাত মিলিত হয়। বছৰৰ প্ৰত্যেক বাৰিষাৰ বানত হোৱাৰ দৰে এইবাৰ বাৰিষাৰ প্ৰবল বানত ওখ সুৰক্ষিত স্থান বিচাৰি বন্য হাতী গড় আৰু হৰিণৰ জাক কাৰ্বি আংলঙৰ বনাঞ্চলত প্ৰৱেশ কৰে। পলমকৈ হ'লেও বন মন্ত্ৰীগৰাকীয়ে নিজে আহি সোমবাৰে কাৰ্বি আংলঙৰ কহৰা চিলনীজান আদি বনাঞ্চলৰ বন্য প্ৰাণীসমূহৰ সুৰক্ষাৰ বিষয়ে খবৰ ল'লে মন্ত্ৰীগৰাকীয়ে। তাৰ পৰা গুৱাহাটীলৈ উভতনি পথত CEM তুলিৰাম ৰংহাঙৰ নিমন্ত্ৰণত ডিফুলৈ অহা বুলি মন্ত্ৰীগৰাকীয়ে নিজে সাংবাদিকৰ আগত সদৰি কৰে। সাংবাদিকৰ আগত মন্ত্ৰী প্ৰমীলা ৰাণীয়ে কয় যে কাজিৰঙাৰ এটা অংশ যিহেতু কাৰ্বি আংলঙত পৰে গতিকে বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত
ৰাজ্য চৰকাৰক পৰিষদ চৰকাৰে সহযোগ কৰিব বুলি তেওঁ আশাবাদী। মই ইমিডিয়েট আজি ডিচিশন লৈছোঁ ইয়াত আহিবৰ কাৰণে তেখেতে সহযোগ দিলে তাৰ কাৰণে মাননীয় CM ডাঙৰীয়াক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু গোটেই কাৰ্বি আংলংবাসী লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ইয়াত আহিছোঁ কাজিৰঙাত থকা জীৱ জন্তুবিলাকৰ নিৰাপত্তাৰ কাৰণে। আমাৰ কাজিৰঙাৰ এটা পাৰ্ট কাৰ্বি আংলঙত পৰে। এই কাৰ্বি আংলঙত যেতিয়া বানপানীৰ সময়ত চিকুটিৰ কাৰণে সিহঁতে লৰা ঢাবৰা কৰি পেলাই আহে, তাৰপিছত সিহঁতে বহুত মানে অসুবিধাত পৰে, মৃত্যুমুখত পৰিবলগীয়া হয়। তো এই কাৰণে মই আজি এটা প্ৰস্তাৱ লৈ আহিছোঁ কাৰ্বি আংলঙৰ মাননীয় চিফ তথা ৰাইজৰ ওচৰলৈ এটা প্ৰস্তাৱ ৰাখি যে ইয়াৰ ওচৰত থকা যিখিনিত আমাৰ কাজিৰঙাৰ জীৱ জন্তুবিলাক ইয়াত আশ্ৰয় লয় সেই সময়ত যাতে ইহঁতে নিৰাপদে থাকি পেলাই আকৌ ঘূৰি যাব পাৰে, তাৰ কাৰণে এই অঞ্চলটো যাতে আমি প্ৰটেকশ্যন দিব পাৰোঁ তাৰ কাৰণে মই তেওঁলোকৰ সহায় বিচাৰি আহিছোঁ। চুবুৰীয়া ৰাজ্যৰ একাংশ লোকৰ দ্বাৰা কাৰ্বি আংলং বনাঞ্চলৰ বেদখলৰ কথাক লৈ তেওঁ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে এই বিষয়ে চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল আৰু মেঘালয়ৰ চৰকাৰৰ লগত আলোচনা কৰা হৈছে। ষ্টেফান টেৰনৰ সৈতে মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ। বালিপথাৰৰ নামবৰ আদৰ্শত থকা জলসিঞ্চন বিভাগৰ ষ্টাফ কোৱাৰ্টাৰ চৰম শোচনীয় অৱস্থাৰ বাবে নাথাকে কোনো আৱাসী। হৰিয়াজান সংমণ্ডলৰ অধীনৰ নামবৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে আছে দুটা ষ্টাফ কোৱাৰ্টাৰ, কিন্তু সংশ্লিষ্ট বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবে কোৱাৰ্টাৰ কেইখনৰ অৱস্থা দিনক দিনে অতি বেয়া হৈ পৰাত আৱাসীসকলে অৱশেষত চৰকাৰী কোৱাৰ্টাৰ এৰি দিবলৈ বাধ্য হয়। লাখ লাখ টকা খৰচ কৰি সজোৱা এইবোৰ চৰকাৰী কোৱাৰ্টাৰ এতিয়া পৰিণত হৈছে ক্ৰমে ভূত বাংলোলৈ। কাৰ্বি পৰিষদত তুলিৰাম ৰংসাগৰ নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰে সুদৃষ্টি দিবনে বুলি প্ৰশ্ন তুলিছে একাংশ ব্যক্তিসকলে। বোকাজানৰ পৰা আনন্দ তেৰাং, কাট নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Good opportunity for all. It is hereby informing to all the computer interested students belonging ST, SC, OBC and general caste that the Asian Infotech Computer Education DIFU Center is introducing few career oriented courses under scheme. Other new centers as Hauraghat, Bokolia, Manja, Botharlamso, Hamren. Introducing such courses at native places. Student must pay registration fee only. No monthly fee under scheme. So hurry, seat capacity 20 each. Last date of admission 20th of August 2017. Admission is going on. Contact for DIFU Center 90853 78861. Aturkimi outlet opposite LDRB DIFU Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39.
Chandrapur, Bokajan 782480, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। মহামায়া সমষ্টিৰ অন্তৰ্গত কেইবাটাও পিছপৰা অঞ্চল চিনাক্ত কৰি উন্নয়নমূলক কাৰ্য ৰূপায়ণৰ বাবে 8 আগষ্টত আধাৰশিলা স্থাপন কৰিলে মহামায়া সমষ্টিৰ সদস্য তথা জনপ্ৰতিনিধি লুনচিং তেৰণে। সমষ্টি উন্নয়ন সাধনৰ বাবে আগবঢ়োৱা 2017-18 বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ পেকেজ 50 লাখ ধনৰ ব্যয়েৰে ৰূপায়ণ কৰা হ'ব বিভিন্ন উন্নয়নমূলক কাৰ্য। সেই সৰ্বমুঠ 50 লাখ ধনৰ 12 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব ডকমকাৰ, টেকে ৰংপি আৰু ৰংখেলান গাঁৱত মুকলি মঞ্চ, ৰাচিঞ্জা আৰু জুনথুং ক্ষেত্ৰত সাংস্কৃতিক মঞ্চ দুটাৰ বাবে 8 লাখ টকা, চেণ্ট গ্ৰেভেল পথ নিৰ্মাণৰ নামত বাকী থকা 10 লাখ টকা ব্যয় কৰা হ'ব বুলি সদৰি কৰে জনপ্ৰতিনিধিগৰাকীয়ে। উল্লেখ্য CM তুলিৰাম ৰংহাঙৰ পৰামৰ্শতে মহামায়া সমষ্টিৰ অঞ্চলৰ বিকাশৰ বাবে সময়োপযোগীকৈ এইদৰে আগবাঢ়িবলৈ সুবিধা পোৱা বুলি ভাষণত উল্লেখ কৰি ইয়াৰ বাবে CEMৰ শলাগ লৈ MSc লুনচিং তেৰণে। ৰাতি চুৰংফাৰৰ ৰিপৰ্ট কাৰ্ড নিউজ। উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ দুৱাৰ আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰিলে স্থানীয় পৰিষদীয় সদস্য ৰীনা টেৰাংপিয়ে। কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানে স্থানীয় বৃহত্তৰ এলেকাৰ অভাৱ পূৰণ কৰিলে বুলি মন্তব্য কৰিছে সচেতন মহলে। কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনস্থ তথা সমগ্ৰ জিলাখনৰ ভিতৰত অতিকৈ পিছপৰা সমষ্টি হিচাপে পৰিগণিত 9 নং আমৰেং সমষ্টিৰ জিৰি কিনডেঙত 9 আগষ্টত আনুষ্ঠানিকভাৱে এখন উচ্চ শিক্ষানুষ্ঠান মুকলি কৰা হয়। দীৰ্ঘদিন ধৰি কাৰ্বি ছাত্ৰ সন্থাৰ জিৰি কিনডেং শাখা সমিতিয়ে এখন উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা কৰাৰ ফলস্বৰূপে শেহতীয়াকৈ স্থানীয় ৰাইজে বিপুলভাৱে সঁহাৰি জনায়। আমৰেং পৰিষদীয় সমষ্টিৰ সদস্য ৰীনা টেৰাংপিয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাপে আধৰি শিক্ষা অনুষ্ঠানৰ অস্থায়ী গৃহ মুকলি কৰে। ইয়াৰ পিছতে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰা উচ্চ শিক্ষা অনুষ্ঠানৰ পৰিচালনা সমিতিৰ অধ্যক্ষ লাচিত টেৰাঙৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি MSc ৰীনা টেৰাংপি প্ৰমুখ্য স্থানীয় সমাজসেৱক, শিক্ষা অনুষ্ঠানৰ শুভাকাংক্ষী বৰসিং টিছো, লুকাছ মিলিক আৰু কমল ইংটি উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত সমষ্টিৰ সদস্য ৰীনা টেৰাংপিয়ে কয় যে নব্য প্ৰতিষ্ঠিত কনিষ্ঠ মহাবিদ্যালয়টিৰ প্ৰাণ দিবলৈ তেওঁ যিমান দূৰ সম্ভৱ নিজৰ প্ৰাথমিক দায়িত্ব তথা কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিব বুলি ভাষণ প্ৰসংগত সদৰি কৰে। খেৰণীৰ পৰা বীৰেন সিং ইংহি, কাৰ্ড নিউজ। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চয়িতাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।